লাজ বুলি সকলোৰে লগত একপি ফটো কৰি উঠিছোঁ। দিছোঁ না আকৌ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট। আজি বিদ্যালয়ত এটা অতি দুখৰ বিষয় বুলি ক'ব লাগিব। আমাৰ মানে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা অনুষ্ঠিত হৈছে। আজি মই 2015 বৰ্ষৰ পৰা ইয়াত কৰ্মৰত হৈ আছোঁ শিক্ষক হিচাপে, আৰু ইহঁতক মই তৃতীয় শ্ৰেণীৰ পৰা পাইছিলোঁ নহয় জানো। আজি ছবছৰ মই ইহঁতক শিক্ষাদান কৰিলোঁ। কি দিলোঁ কি নিদিলোঁ মই নাজানো। আহি বিদায় সভা পালেহি। বিদায় বুলি ক'লে দুখ লাগে। গতিকে সকলোকে আজি এই ভিডিঅ' আকাৰত আবদ্ধ কৰি ৰাখোঁ বুলিয়ে ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। মই দেখুৱাম ইমান বছৰ থাকিলে ইহঁতে কেনেকুৱা পালে কি মই সভা অনুষ্ঠিত কৰিছিলোঁ সেই গোটেইখিনি মন্তব্য দেখুৱাম। গতিকে দুখো লাগিছে আৰু আনন্দও লাগিছে। দুখ লাগিছে এইটো কাৰণে, কাৰণ ইমান বছৰ সিহঁতক পাই আছিলোঁ। আজি মইতো ইয়াত ছবছৰ হ'ল। ছবছৰ দিন ইহঁতক মানে ঘৰত যেনেকৈ পাই থাকোঁ তেনেকুৱাই হৈছিলে, পাই আছিলোঁ। গতিকে সেইকাৰণে দুখ লাগিছে আৰু ভাল লাগিছে সেইকাৰণে। ইহঁতে বেলেগ এখন স্কুললৈ যাব, উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাব। গতিকে আৰু সেইটো কাৰণে ভাল লাগিছে। জীৱনত কিবা এটা কৰক সিহঁতে, আৰু সকলোৱে যাতে অনাগত দিনত আৰু ভাল ধৰণে পঢ়া শুনা কৰে, সেইটো আশা থাকিল হয় নহয়। ভাব কেনেকৈ হ'ব আজিৰ দিনটো দুখৰো আৰু এক প্ৰকাৰ চাবলৈ গ'লে দুখৰো হয় নহয়, কাৰণ তোমালোকে এতিয়া উচ্চ শিক্ষাৰ কাৰণে গৈছা এখন বেলেগ বিদ্যালয় বা বেলেগ এখন স্কুল। সেইখিনি কথাকে ময়ো কওঁ তোমালোকে যেতিয়া বেলেগ এখন বিদ্যালয়ৰ পৰা চনৰ পৰা ইয়াত কৰ্মৰত হৈ আছোঁ। আমাৰ এই আজি মুহূৰ্তটো উপস্থিত কৰিলোঁ যে তোমালোকক বিদায় দিবলগীয়া অৱস্থা হৈছে হয় নহয়। আৰু বিদায় বুলি ক'লে দুখ লাগে। এতিয়া যিহেতু আমি ক'ৰবাত যদি ফুৰিবলৈও যাওঁ, ক'ৰবাত আবেলি ফুৰিবলৈ গৈছোঁ, যোৱা দিনাখন আমাৰ যেনেকুৱা লাগে খুব আনন্দ লাগে নহয় জানো। কিন্তু যেতিয়া আহিব সময়ত দিনাখন খুব দুখ লাগে। বিদায় বুলি ক'লে এটা দুখ থাকেই। আৰু কিছুমান ইয়াত আমাৰ বিদায়ো ভাগ আছে। কেতিয়াবা হয়তো কিছুমান একেবাৰে বিদায় ল'বলগীয়া হয়, তেওঁলোকক একেবাৰে বিদায় লয়। কিন্তু তোমালোকক যিটো বিদায় দিবলৈ গৈ আছে সেইটো তেনেকুৱা দুখৰ বিদায় নহয়, এইটো আনন্দও আছে। ইয়াত দুখৰ লগতে আনন্দ জড়িত হৈ আছে। মানুহে শিকিবলগীয়া বহুত কথা থাকে। আমি যিমানখিনি শিকিবলগীয়া আছে তাৰ আমি এটা ক্ষুদ্ৰতম বিন্দু আমি শিকি শেষ কৰিব নোৱাৰোঁ। এতিয়া তোমালোকক এই 6টা বৰ্ষত কি দিলোঁ নাজানো। তোমালোকে যিখিনি ইয়াত কি সম্বল হিচাপে লৈ যাব এইটো হিচাপে এখন স্কুলে, আৰু এই তোমালোকৰ এইটো সম্বল ইয়াত যিখিনি শিকিলা সেই সম্বলক তোমালোকে এটা ডাঙৰ কৰিব লাগিব। আমি গুৰুত্ব ক'ব লাগিব হয় নহয়, কিন্তু তোমালোকে এইটো নেগেটিভলি নহ'ব। বিকজ আমি কি হয় আমি সদায় কি কৰোঁ যে বিদায় হৈছে এটা গুৰুত্ব, এটা নতুন ষ্টাৰ্টিং হয়, এটা নতুন বিগিনিং হয়। তোমালোকে ইয়াৰ পৰা উপায় লৈছা, কিন্তু কি কৰিছা এটা নতুন ষ্টেজত তোমালোকে যোৱা। 9 বছৰ পৰা এই বিদ্যালয়খনত পঢ়ি বহুতো জ্ঞান লাভ কৰিলোঁ। আৰু আমাৰ আচলতে যে আমাক বহুতো ভালদৰে শিক্ষা দিছিলোঁ। মই কিবা জবৰ লগাব পাৰোঁ তাৰ বাবে কিমান দিছোঁ ভালে লাগিলে আচলতে আৰু কেতিয়াবা যদি কিবা ভুল কৰিছিলোঁ সেয়া যাতে মোক মাফ কৰি দিয়ে।
কেনেকৈ পাৰ হৈ গ'ল মই নিজে গম নাপালোঁ। আজি বিদায় হোৱা দিনটো দুখ লাগিছে মোৰ আৰু মোক বেলেগ কিবা ভুল ভ্ৰান্তি হ'লে আচলতে ক্ষমা কৰিব আৰু ভৱিষ্যতে আগুৱাই যাবলৈ যেন আশীৰ্বাদ কৰে। আৰু বহুতো ইয়াৰ পৰা শিকিব পাৰিলোঁ। কি ক'বা ইমান বছৰ থাকিলা? তুমি কোন ক্লাছৰ পৰা আছিলা? মই ক্লাছ 4 পৰা। ক্লাছ 4 পৰা। অনুভৱ ভালেই, ইমান বছৰ পঢ়িলোঁ 4 পৰা, এতিয়া বেয়া লাগিছে আৰু বিদায়।